যোৰহাট জিলাৰ ৩৬ নং নাওপইচা গাঁও পঞ্চায়তৰ অধীনত থকা সকলো কৃতি ছাত্ৰ ছাত্ৰীক আজি যোৰহাট জিলাৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ লগতে কংগ্ৰেছ দলৰ কৰ্মীসকলে এখন গামোচাৰ লগতে মানপত্ৰ প্ৰদান কৰে। ঘৰে ঘৰে গৈ সামাজিক দূৰত্ব বৰ্তাই ৰাখি ছাত্ৰ ছাত্ৰীসকলক এইদৰে সম্বৰ্ধনা জনায়। ৩৬ নং নাওপইচা গাঁও পঞ্চায়তৰ সকলো খণ্ডতে থকা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে লকডাউন দিয়াৰ ফলত এইদৰে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱাত যোৰহাট জিলাৰ কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়কগৰাকীৰ লগতে দলীয় কৰ্মীসকলৰ এই মহান উদ্দেশ্য অতিকে প্ৰশংসনীয়। ৰাজহুৱাকে সম্বৰ্ধনা কল্যাণী ৰঙমঞ্চত জনাই আহিছিলোঁ, কিন্তু এইবাৰ ভাগ্য বেয়া যে কৰোণা ভাইৰাছৰ কাৰণে আমি ৰাজহুৱাকে কৰিব পৰা নাই। সেইকাৰণে জেগাই জেগাই আমি অতি থুলমূলকৈ মই তোমালোকক মোৰ কংগ্ৰেছৰ পৰিয়ালৰ সদস্যসকলক লগত লৈ তোমালোকৰ মাজলৈ আহিছোঁ। সেইকাৰণে যে তোমালোকক এই উদ্দেশ্যটো হৈছে মোৰ সদায় উদ্দেশ্য এইটো থাকে যে পঢ়ি অহা ল'ৰা ছোৱালীক আমি উৎসাহিত কৰিব লাগে যে ভৱিষ্যত তেওঁলোকে আৰু যাতে উৎসাহিত হৈ পঢ়িব পাৰে। আৰু লগতে তোমালোকৰ মা দেউতাক আমি শুভেচ্ছা জনাওঁ সেইকাৰণে যে মায়ে তোমালোকৰ কাৰণে বৰ কষ্ট কৰে। মাৰ কষ্ট তোমালোকে যিমান কষ্ট কৰা মায়েও সিমানেই কষ্ট কৰে। ৰাতি সোনকালে উঠে, তোমাক খোৱা বোৱা যোগাৰ কৰি দিয়ে। পৰীক্ষাৰ ৰিজাল্ট হ'লে সদায় বাট চাই থাকে, মাও কম কষ্ট নকৰে। সেইকাৰণে তোমালোকৰ মা দেউতাকো শুভেচ্ছা জনাইছোঁ বুলি ক'বা। আৰু ভৱিষ্যত তোমালোকে ভাল হৈ ডাঙৰ মানে নিজৰ ভৰিত থিয় হ'ব পাৰিব বুলি আমি আশা কৰিছোঁ। সেইকাৰণে কংগ্ৰেছ পৰিয়ালৰ হৈ তোমালোকক আমি শুভেচ্ছা জনাইছোঁ। কৰোণা ভাইৰাছৰ কাৰণে সেইকাৰণে আমি যিমান পাৰোঁ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ মাজত তোমালোকে আজি শুভেচ্ছা জনাবলৈ আহিছোঁ। আশা কৰোঁ তোমালোকে ভৱিষ্যত উজ্জ্বল পথে আগুৱাই যাবা। আমাৰ কংগ্ৰেছ পৰিয়ালৰ তৰফৰ পৰা মই তোমালোকক এই শুভমুহূৰ্তত শুভেচ্ছা জনাইছোঁ। যোৰহাটৰ পৰা নিতুমণি বৰাৰ ৰিপৰ্ট, নিউজ অসম।